নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল ongc শিৱসাগৰত আকৌ কেইটামান পদ ওলাইছে। তো আজি যোনখিনি পদৰ বিষয়ে ক'ম তাতেও আপোনালোকে কোনো পৰীক্ষা দিব নালাগে, কোনো টেষ্ট লোৱা নহ'ব, আপোনালোকে এপ্লাই কৰিবৰ কাৰণে 1 টকাও নালাগে। আৰু যোনটো কোৱালিফিকেশ্যন আছে এইটো আছে মেট্ৰিক পাছ বা ক্লাছ 10 পাছ। তো আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে। তো পষ্টটোৰ নাম হৈছে মেচিনিষ্ট। তো এইটো চাব পাৰিব, আপোনাৰ লিখা আছে ইয়াতে শিৱসাগৰ। এইটো এই পদখিনি স্কিল ইণ্ডিয়াৰ আণ্ডাৰত আহিছে। আৰু আপোনালোকে যদি চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে দেখিব পাৰিব ইয়াত লিখা আছে ongc শিৱসাগৰ অসম এছেট। তো তাৰপিছত আপোনালোকে এড্ৰেছটো যদি চায় তেতিয়াহ'লে দেখিব পাৰিব ongc কলনী শিৱসাগৰ। আৰু নেক্সট আছে কোৱালিফিকেশ্যন। তো কোৱালিফিকেশ্যনটো চাওক, ইয়াতে লিখা আছে মিনিমাম কোৱালিফিকেশ্যনটো মেট্ৰিক পাছ 10 পাছ লিখা আছে। আৰু স্পেচিয়েলাইজেশ্যন মানে ছায়েন্স এণ্ড মেথমেটিক্স। তো ক্লাছ 10ত চবৰ ছায়েন্স এণ্ড মেথমেটিক্স থাকে প্ৰায়। তো আপোনালোকে আবেদনটো কৰিব পাৰিব। এইটো চাওক, ডিউৰেশ্যনটো 25 মাহ, মানে 2 বছৰ 1 মাহৰ কাৰণে আপোনালোকৰ এইটো কণ্ট্ৰেকচুৱেল চাকৰি হয়। তো আপোনালোকে এইটোত এপ্লাইটো কৰিব পাৰিব। পষ্টটোৰ নাম হৈছে মেচিনিষ্ট। আৰু আপোনালোকে চাব পাৰিব টোটেল পষ্ট আছে 10টা ভেকেঞ্চি ওলাইছে। তো আপোনাৰ চেলাৰীটো থাকিব 6,000 পৰা 8,080 টকালৈকে চেলাৰীটো থাকিব। আৰু আপোনালোকে যদি আবেদনটো কৰিব বিচাৰিছে তেতিয়াহ'লে মই যোনটো তলত কমেণ্ট বক্সত যোনটো ডেছক্ৰিপশ্যন বক্সত যোনটো লিংক দিছোঁ এই লিংকটোত যাওক। লিংকটোত যোৱাৰ পিছত আপোনালোকে চাৰ্চ লোকেশ্যন বুলি অপশ্যন এটা পাব। তাতে লোকেশ্যন আপোনালোকে শিৱসাগৰ লিখিব, কাৰণ তাতে পূৰা অল ইণ্ডিয়াৰ বহুতকেইটা চাকৰি আহিয়ে থাকে। গভমেণ্টৰ আণ্ডাৰত যিমান আছে সেইখিনি আহি থাকে। তো আপোনাৰ তাতে শিৱসাগৰ লিখাৰ পিছত আপোনাৰ মেচিনিষ্ট বুলি পাব, তাতে এটা অপশ্যন পাব ভিউ আৰু এটা পাব এপ্লাই। তো আপোনালোকে এপ্লাইটো কৰিব। এপ্লাই কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এপ্লাইটো কৰি ল'ব। তো বন্ধু, যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে আৰু কিবা সুধিব আছে বা কিবা জানিব আছে তেতিয়াহ'লে কমেণ্ট বক্সত মোক জনাব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনাৰ চিনাকি মানুহৰ লগত, ফ্ৰেণ্ডৰ লগত। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। তেতিয়ালৈকে ধন্যবাদ বন্ধুসকল।